নমস্কাৰ বন্ধুসকল, নৱজ্যোতি বল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি খাকী কেম্বেলৰ কণী আকৌ নতুনকৈ আমাৰ ইনকিউবেটৰ মেচিনত দিবলৈ লৈছোঁ। চাওক, আমি এইবিলাক কণী প্ৰথম আমি এনেকৈ ট্ৰেবিলাকত দি লওঁ, তাৰপিছত মেচিনত ভৰাওঁ। বৰ্তমান কণীবোৰ আমি এখন বিশেষ ফাৰ্মৰ পৰা লৈ অনা হৈছে। এই এখন ট্ৰেত প্ৰায় 250 ওপৰত কণী ধৰে। টোটেল আমি এতিয়া বৰ্তমান আমি এনেকৈ ছেট দিওঁ। আমি বৰ্তমান এনেকৈ কণীবোৰ ট্ৰেবোৰত প্ৰথম শাৰী শাৰীকৈ এনেকৈ ৰখাই লওঁ, তাৰপিছত আমি ইনকিউবেটৰ মেচিনত ভৰাওঁ। তেনেকৈ হাঁহৰ কাৰণে 27 দিনলৈ আমি ৰাখোঁ ইনকিউবেটৰ মেচিনৰ ভিতৰত, যেতিয়ালৈ পোৱালি নোলায়। আৰু কণীবোৰ ফাৰ্টিলাইজ হ'ব লাগিব, তেতিয়া আপোনাৰ ভালকৈ কণীবোৰ ওলাব। আৰু হিউমিডিটি ভালকৈ দিব লাগিব, আৰু নন ষ্টপ কাৰেণ্ট থাকিব লাগিব, তেতিয়া সুন্দৰকৈ পোৱালিবোৰ ওলায়। আৰু আপোনালোকে হাঁহৰ পোৱালি হওক বা লোকেল মুৰ্গী পোৱালি হওক, আৰাই হওক, এইবোৰ পোৱালিৰ কাৰণে আমাৰ লগত যোগাযোগ কৰক। আমাৰ মোবাইল নাম্বাৰটো তলৰ ডিছক্ৰিপশ্যনত দিয়া হৈ থাকিব, তাত গৈ আমাৰ নাম্বাৰটো ফোন কৰিলে হ'ব। আমি আপোনালোকক যোগান ধৰি আছোঁ লোকেল পাতিহাঁহ, ইণ্ডিয়ান ৰানাৰ, হোৱাইট পেকিন, খাকী কেম্বেল, আৰু লগতে লোকেল মুৰ্গী পোৱালি, আৰায়াৰ মুৰ্গীৰ পোৱালি, বনৰজাৰ পোৱালি, এনেকৈ আমি যোগান ধৰি আছোঁ। আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। স্ক্ৰীনত দিয়া এই নাম্বাৰত যোগাযোগ কৰক। আমি আপোনালোক অতি সোনকালে পোৱালি যোগান ধৰিম। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব।